নন্দ মহাজগত ল'ৰা পোনা এটা হ'ল গোটেই ৰাইজে ঘৰ বাৰী নন্দ মহাজৰ স্থানত আহি বহি আছে উত্তৰ চন্দ্ৰ নন্দ মহাজৰ ঘৰতে আছে বেলেগৰ ঘৰত হোৱা নাই এনেকে আপোনালোকে বহি চিঞৰ বাখৰ কৰিলে নহ'ব নহয় খোৱা বোৱা আকৌ মইহে খুৱাব লাগে একে শাৰী শাৰীকে এজনকে মাতি যাম আহি থাকি মহাৰাজে যেনে পাইছে আপোনালোকক ল'ৰা পোনা এটা হৈছে আপোনালোকৰ মনৰ আনন্দতে মহাৰাজে যেনে পাইছে ক'লে বোলে মোৰ ঘৰত গৈ কণা ধূলা এখন দিবগে ইমান কণা ধূলা দিছে খাওঁতে খাওঁতে ভাত পাইছিমান পাইছে আপোনালোকে খালে নহ'ব নহয় আমাৰো পেট আমিও খাব লাগিব নহয় এতিয়া বহুতে কয় মইনো লগোৱা কথা লগাই আমি আকৌ এনেকুৱা চৈত্য মানুহ নহয় দেই কিন্তু লগাব লগাটো লগাই দিওঁ এতিয়া ঘাটকে বা নহওক আমাৰ যে যশোদা আগতে ঠিকে আছে ল'ৰা পোনাটো যে হ'ল অকণ অহংকাৰী হ'ল নাই মই ভাল পোৱা নাই ল'ৰা পোনাৰ অকল আয়ে হৈছে নে বেলেগৰ হোৱা নাই কিন্তু মহাৰাজ ঠিকে আছে দেই মহাৰাজৰ কথা ক'ব নাপায় কিন্তু মই কথাটো কৈয়ে দিম বেয়া পালেও কম আগতে আইদেৱে ৰাণী আয়ে মোক কিমান মৰম কৰিছে মহাৰাজে মোক কিমান মৰম কৰিছিল মোৰ সমনীয়াসকলে মোক লৈ জ্বলে বোলে কন্দুৱা মহাৰাণীয়ে তোক নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰে আগতে যেতিয়া যশোদাই মোক মাতে যেন কেতেকীহে মাতিছিল যেতিয়া মই যশোদাইক উত্তৰ দিওঁ যেন কুলিয়েহে মাতিছে যশোদাই আগতে মোক কেনেকে মাতে জানেনে মই কেতেকী যশোদাই মোক কয় কন্দুৱা গ'ল নে কি মই আকৌ কুলিৰ নিচিনাকে আইক উত্তৰ দিওঁ বোলো আই আছো কিন্তু বিধিৰ বিধান ল'ৰা পোনা এটা হ'ল আমি বেয়া পোৱা নাই কিন্তু লগত লগাই দিওঁ এতিয়া আই ব্যৱহাৰটো আগতকৈ নিচিনা নহয় বেয়া হ'ল অহংকাৰ হয় বুঢ়া বয়সৰ ল'ৰা পোনা এটা আছে কাৰণ অহংকাৰ নহয় মই ভালে কৈছোঁ আমি ল'ৰা পোনাটো হৈছে হে হৰি আমি কিন্তু বেয়া পোৱা নাই দেই একে কথা লগাইছোঁ বুলি নাভাবিব আপোনালোকে আজি খবৰ ল'বলৈ আহিছে কথা লগোৱা নাই কিন্তু কথাটো কমেই দেখিব নোৱাৰিলে চবকে মই খুৱাইছোঁ মই কি খাব নালাগে মোৰ কি পেট নাই আমাৰ কি সংসাৰ নাই আমি কি খাব নালাগে আগতে আয়ে মোক মাতি খুৱায় এতিয়া আইক মই খাবলৈ খুজি থাকিব লাগে নাই খাবলৈ নাপায় মনৰ দুখতে গীত এফাঁকিকে গাবলৈ লৈছোঁ এ নন্দ যশোদাই এ ফল মূল লাগিছে মই তেনেকুৱা নহয় কিন্তু কোৱাটো কমেই বোলে গৰু দৈ আনিছে ম'হৰ দৈ আনিছে মই বোলো আই মাতি অকমান দিয়াছো দুই ছয় লগালে গালা দুখ লাগে মনৰ দুখত এইবিলাক নাপায় মানুহে কয় বোলে বন্ধুৱে কথা নাপায় কিন্তু মই কথাটো কয়
নকয় মই সন্তানটি গৰ্ভত থাকোঁতে আই কোনে শুশ্ৰূষা কৰিছে এই বন্ধুৱাই কৰিছে আই যি লাগে কোনে দিছোঁ মই দিছোঁ মহাৰাজে গমেই নাপাওঁ মহাৰাজে মই নকওঁগৈ এদিন বিশ্বাস কৰ মাছ নিশা আই আহি মই এই দুৱাৰ ফুটনিটোত মই শুই আছোঁ এই দুৱাৰ ফুটনিত মই শুই আছোঁ মাছ নিশা জপুদাই মোক জগাইছে মই বোলে কোন বোলে মই জপুদাই ইমান নিশা শুই কৈছে মোক কুঁহিয়াৰ খাবলৈ মন গৈছে মই বোলো এই মাছ নিশা বোলে কুঁহিয়াৰ খাবলৈ মন গ'ল মই নোৱাৰিম বোলে কিৰচেট কৰিম মই বোলে এই খা পাম নেকি বোলে নহয় কুঁহিয়াৰ খাবলৈ গ'লেতো কিৰচেট কৰিম আগত মাৰকে পিছত মাৰ মই বোলো ভূতেহে মাৰিব মাছ নিশা ভূতে নামাৰিটো মহাৰাজা মাৰিব তাকনি মহাৰাজা হাতত মাকে ভূতৰ হাততে বওঁ সেইকাৰণে মাছ নিশা জীৱটো হাতত লৈ এহাতে জীৱটো লৈছোঁ মাছ নিশা মই কুঁহিয়াৰ বাৰী আছে সিখন পথাৰত মই ৰাখিলো এইখন পথাৰত সিফালে মহাৰাজা কৰিব শিৰস্ছেদ জীৱটো হাতত লৈ মনে মনে গৈ আছে ঈশ্বৰকে মাতিছোঁ বোলো ঈশ্বৰ আজি মোক বচাই দিয়া মই কি কৰোঁ বচাই দিয়া তেনেতে মোৰ মনলৈ এটা বুদ্ধি আহিল গৈ থাকোঁতে কাষত দেখিলোঁ এজোপা জাতিবাঁহ জোপা ওচৰলৈ গৈ মনে মনে ভাবিছোঁ তাৰপিছত বোলো নাই 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 এনেকৈ নহ'ব বুদ্ধি লগাব লাগিব পুলি চাই জাতিবাঁহ এটা কোমলীয়া তলৰ পৰা দুপাহ কাটিলোঁ লৈ আহিলোঁ বোলো আই লওক কুঁহিয়াৰ তাৰপিছতে গৈ বোলো আই ডাঙৰ আছে কোমলীয়া জাতিবাঁহ দুই পাহ আয়ে কুঁহিয়াৰ বুলি যি চুবাই কৈ পালোঁ ৰস ওলাইছে ভগৱানেহে জানে পাছদিনাখন বোলো আই কালি ৰাতি কুঁহিয়াৰ আপুনি কেনেকৈ পালে কিমান কষ্টকৈ আনি আয়ে বোলে কি কুঁহিয়াৰ আনি দিলে একে গুৰি ডাবৰ আলু ফালি পালা মইহে জানো মই কেনেকৈ পাইছোঁ ইমান ঘনতে মোকতো খুৱাবলৈ নাই আজি বোলো আৰু দিয়া জলপান কেইটামান খাওঁ দিয়া জলপান খাবলৈ নিদি কোমল চাউল থাকিলে দৈ নাথাকিলে গুৰ নাথাকে মই কি কৰিম নিজৰ পেটটোৰ কথা চিন্তা নিজে কৰিব বোলে নাই নাই এনেকৈ নহয় কাষতে দেখিলে সেইপিনে পিয়ালিটো দেখিছোঁ সেইপিনে দেখিলোঁ একেবাৰে এমলা আপুনি একে দৈ বোলো কোমল চাউল ক'ত পাওঁ ধানমুনি খানলৈ কুপি বৈ দিলোঁ কোমল চাউলো আছে বোলে মই জপুদাই সুধিছোঁ বোলো আই এই দৈখিনি খাব পাৰিম বোলে নোৱাৰিবি বিধি কাৰণে দিছোঁ মই বোলে মই কি খাম বোলে তই ইমান খাওঁকৈ থাকোঁ নে তোৰ পেটনে কোৱা বোলো আই মইতো ৰাতিপুৱা খোৱাই নাই মই ৰাতিপুৱাই খাইছোঁ কিন্তু আগদিনাখন কিনিহে খাইছোঁ আজিতো খোৱা নাই বোলো আই কিবা এটা দিয়ক নাই নাই খাব নোৱাৰোঁ কোমল চাউল কিনি মনে মনে লৈ গুচি আহিম সেইখিনি দৈহে নিজে দৈ পিছত লাগি গ'লোঁ পাছত যেনিবা দেখিলোঁ ৰান্ধনি শালতে এই মলা দৈ থৈ দিছে মনে মনে সেইখিনিও লৈ আহি দুৱাৰ চুক এটাত বহি গৈছোঁ কোমল চাউলৰ ওপৰত দৈ দিছোঁ গুৰ দিছোঁ সানি এগঢ়া মাৰিছোঁ বমি কৰি মোৰ অৱস্থা নাই পানী এটোপাল মই মুখত দিব পৰা নাই কিয় জানে মহাৰাজে কৈছিল সেয়া দৈ নাছিল পৃথিৱীৰ এটা চূণ আছিল নাই দন্দুৱা ইমান সোপা দন্দুৱাই মাতিছিল এটা মানুহ একে এমক খাই চোৱাৰ নিচিনা লাগে আইতা কি চুবাই আহিছে একে দাঁত কৰি যাব আপুনি বেগেটা আহোঁতে ৰাতিয়ে হ'ব এতিয়া ইমান উৎসৱমুখী কৰি খালি চাকি অলপ লগাই দিছোঁ চাকি অলপ লগাই দিছোঁ চাকি ক'ত আছে পাইছা দুটা লৈ
অঁ অঁ এয়া অ' সেইজোপা জাতি বাঁহৰ পৰা আনিছে অঁ তোৰ বিয়া বাৰু হ'লনে নাই এবাৰহে পাতিছে তাকো পাহৰি এইবিলাক এনে ল'ৰা আপোনাৰ কিবা হৈছে নেকি বাৰু যদি যদি ভাল খবৰ আহে তোৰ ঘৈণীয়াকে চুপাবলৈ দিবি ন ৰাণীয়ে দেখিলে খাব নহ'লে এবাৰ পৰা চুপাই থাক এফালৰ পৰা দলাই যাওঁ মানে য'ত থাকি কয় তহঁতে কৰিব বহুত দিন দেখা নাছিলো দেই সকাম এটা পাতিছ বুলি গুচি আহিলো তইনো ক'ত থাকগে কেতিয়াবা বহুত আগত দেখোগে কেতিয়াবা বহুত ওচৰতে দেখো থাকি জ্বলাই আছো জ্বলাই আছো মাটিবিলাক এনেকে গুল কৰি এনেকে বনাই থৈ দিও আমি আকৌ হোটেলৰ বাকলি চলা কাটি তহঁতৰ চাকি বহুত বেলেগ এয়া মাটিয়ে বনাইছে আৰু এয়া বনোৱা চাকি নহয় এয়া চাকি সপোনত পোৱা সেইকাৰণে ইমান ধুনীয়া ধুনীয়া গোল গোল ৰঙা ৰঙা জ্বলাই আছে জুই কথা ইমান খৰখেদা কৰিব নোৱাৰে নহয় জুই কাম চাকিটো জুই কাম নহয় জানো চাবি তললৈ পাবি গাড়ীত লাগিব সেইকাৰণে লাহে লাহে জ্বলাই আছো এইফালে গাড়ী পিছত শুই থাকিব আকৌ ঘৰত চিনি নাপাব এনো এবাৰ পাতিছিলো গুচি গ'ল আকৌ গুচিয়ে যাব গাড়ী জ্বলাই থাকিবি ঘূণীয়া আহি থাকিব গাড়ী জ্বলাই থাকিবি কিন্তু হ'লেও কেতিয়াবা চলি থাকে এই কাষৰখিনি জুয়ে পুৰিলে নে নিজে ফুৰাই মানে এই দুটা কাতি বিহু আহিছিলে মহাৰাজ আজি সব মুখী দে ধুনীয়াকে জ্বলাই পোহৰ এই জ্বলাই আছো মোৰ এটা ফোন আছে এইবোৰ মানে পাহৰি আহো পাহৰি থাকো জ্বলাই থাকোতে এইটো জুই চলানি কি কয় যে এইটো যে এনেকে মাইকিয়ে ধৰি যায় সেইটো আমি অকাৰণে লৈ আহিলো তোমাৰ ঠাইতনো ক'ত মাটি থাকে জ্বলিব ডুমাই ডুমাই থাকে মানুহজনে আহি খঙতে অমথাটো ধুমাই দিয়ে এই গাড়ী চাই এইবোৰ ঠাইত নাই দেই বেছি কথা ক'লে কোনোবা দিনাখন গোটেইটো জ্বলাই দিব দে এই তেল কমাই খৰচ কৰিবি দেই এয়া কৰি মই হাতে পিটিকি তেল নিদিওঁ বহুত কষ্ট
তহঁতি হে সৰিয়হ কৰিলে তেলবোৰ ক'ব আৰু সৰিয়হ এইবোৰ সৰিয়হ তেল নি কিহতে সৰিয়হ তিলৰ তেল এইবোৰ তেলবোৰ সৰিয়হ নি তিলৰ সেইটো শুনি চাব গোটাকে হে শুনি দাদা ক বিকি ক শুনি আছো আহিব হৈছে জুই কথাটো ইমান তৰ্ক কৰিব নোৱাৰি ন গাড়ী চাড়ী কৰি পেলাই আগতে গম পাই আছো নহয় দে কটোৱা বৰ সময় খৰচ কৰিছ এই আকৌ এয়া এই কথাটো পাহৰি থাকো মই দে দেখিছ ৰাই নটিছ হৈছে ৰাইজৰ ভোক লাগিছে নহয় ঘূৰি আছে নন্দ মহাজনক খাম বুলি ৰাইজ ঘৰতো খাই অহা নাই আকৌ ইয়াৰ পৰা ঘৰত খাবলৈ বস্তু আছে ঠাণ্ডাই হৈছে এই মানুহখনে মন কৰি চিঞৰি আছে যে চিঞৰি আছো আমাৰ ইয়াৰ নাম পঢ়ুৱাহে আকৌ নাজানে নেকি গাঁৱৰ মানুহবিলাকে নহয় আমাৰ ল'ৰা আপোনাৰটো হোৱা নাই জানো আচাৰ্য নোহোৱা আগতে নামাকৰণ হৈ গ'ল গোহালিত পঢ়িছিলে যে গৰু গোহালিত কিবা স্কুল ঘৰ নাই নহয় আমি কত গৰু গোহালিত পঢ়িলো কত পাহৰি থাকিলো পঢ়া শুনা বোলে ঠিক ৰাখিছ শিক্ষা চব পাহৰি থাকিলো গৰু গোহালিত পঢ়িলো শিক্ষা পাহৰিলি গৰু গোহালিত পঢ়িলো শিক্ষা চব পাহৰি থাকিলো শিক্ষা মানে দুঘৰ দুজনী চলি নেকি তই যে মোক কলি বিয়া মোৰ পাতিলি নাই কথাটো মোক ক'বলৈ চাকিত ঘৰ মূৰত কেলৈ ঘঁহি আছে আধা তেল মানে মূৰতে ঘঁহি লৈ যাবি চাকি লগাই আছো কেনেকে আহিলো এই মোৰটোহে আকৌ মই চিন্তা কৰি কৈ আছো মোৰটো ঘঁহিবই লাগিব মই মানে চুলিখিনি জিলিকি থাকিলে গম পাইছো কাৰ ঘৰ কিমান তেল মূৰত সোমাই আছে ঠিক নাই জ্বলা হ'ব দে উঠি দিব বাহিৰ হৈছ ভিতৰত আৰু কাম আছে বুঢ়াও হলো কিমানো কাম কৰি থাকিবি আৰু ৰজা ঘৰলে আহিছো বুলি কৈ দিছো আৰু ভকত আহিছে নহয় ভকত আহিছে কৌৱা আহক আসন বসক এফালে আচ্ছা মই মহাৰাজক মাতি দিম বহক মহারাজ আসন গ্রহণ কর ঢাই ঠাই ক'ত আছে উলিয়া আৰু আমাৰ আজি ঢাৰি এখন লাগিব নহয়
দেউতা ঈশ্বৰ ভগৱান ঘৰ আহি পালেহি আহ ভকত বৈষ্ণৱ আহি পালেহি যজ্ঞের কারণে অলপ পুষ্প আর ভক্তবৃন্দ আমি তেলতে এটা যজ্ঞের কাম আরম্ভ করি देवादिशानं सर्वज्ञं पराजितं सर्वभूतनामनादिं विश्वरूपं ॐ स्वाहा ॐ श्यामलापितवासं भौष्णवोद्वाचितुरस्कं सर्वनाविभूषितं ॐ स्वाहा
আপোনালোক মই যে আপোনালোকৰ কথাৰ তাৎপৰ্য একো ধৰিব বাৰু যিয়েই নহওক আপোনালোক যে মোৰ মৰম শিকাকাম এই কথা শিকাই দিয়ে অববেত অবুদিবৃন্দ আর গোপরাজ নন্দ মই মোৰ কাম শেষ কৰিলোঁ ভাবি চিন্তি বহুবাৰ গণনা কৰি চালো ঘূৰাই যে গণনাত কিবা পালো বিচক্ষণ লক্ষণ আৰু দুয়োটি দিশ কৰি ঐশ্বৰিক শক্তিলৈ জন্মিছে হয় অতি বলবান হ'ব পুত্ৰ ৰোহিণী বলৰাম নামখন যাত্ৰা কেবে কৃষ্ণরাম কনিষ্ঠ শিশুর রূপে গুণে জগতর অবশ্রেষ্ঠ আর ভক্তবৃন্দ আমি যজ্ঞ সমাপ্ত করছি গতিকে তোমার ভিক্ষু সন্তানক আমাকে দর্শন করবে আজি আমাৰ আনন্দৰ কবলৈ ঠাই বিশ্ববিমোহন রূপ ৰাণীয়ে বোলে কুঁহিয়াৰটো দিছিলে কুঁহিয়াৰ আনিছিলে নাম উঠাই গৈ কাটি লৈ আৰু ভক্তবৃন্দ একেদৰে এখানি নাম প্ৰসংগকে কৰা হোক মায়া হে প্রভু নারা